আজি ল'ৰাটোকো লৈ গ'লোঁ বোলো ব'লা অলপ ফুৰি আহোঁগৈ। তাৰপিছত বাপেকে এক্সাৰচাইজ কৰিব বুলি ক'লে, তাৰপিছত দুইটা এক্সাৰচাইজ কৰি আছে আৰু তাৰপিছত এইটো দৌৰি ফুৰিছে একদম পূৰা। তাৰপিছত মানুহ দেখিছে যে ভাল পাইছে আৰু তাৰপিছত ফিল্ডত মানুহ মানে বহুত আছে, এইটো চাইডে আন্ধাৰ হৈ আছে, বহুত মানুহ আছে দৌৰি ফুৰিছে কিছুমানে। আৰু এইফালে মই এটা টপ এটা চালোঁহি, মানে কেনেকুৱা লাগিছে জনাব দেই। ল'লোঁ বাৰু টপটো। তাৰপাছত আহি পানি মানে পেষ্ট্ৰি এটা এনেকৈ খোৱালোহি, ল'ৰাটোক খাই বহুত ভাল পায় যে, সি মানে টাউন আহিলে খাবলৈ লাগেই আৰু। তাৰপিছত নিজেহে খায়, মানে আমাক খুৱাবলৈও নিদিয়ে, এতিয়া গোটেই কাপোৰত মানে অৱস্থা বেয়া। তাৰপিছত লগাই মেলি মানে অৱস্থা বেয়া, বাপেকে খুৱাই দিম বুলি কৈছে, নাই নিদিয়ে, নিজে খাবলৈ লাগে। বহি লৈ একদম খাইছে আৰু নিজে। তাৰপিছত আকৌ আনিলোঁ আৰু এপিচ, এইটো তাক দেখাই পানি আছে আৰু বাপেকে, আমি আৰু এটা খাইছোঁ এনেকৈ। তাৰপিছত এইটো খাই ভাল লাগিলে দেই, বহুত ভাল লাগিলে পেষ্ট্ৰিটো। তাৰপিছত এনেদৰে আৰু খালোঁ ব'লোঁ আৰু তাৰপিছত ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি পানি ল'ৰালৈ বনাবলৈ লৈছোঁ আকৌ, তাৰ কাৰণে অকণমান চুজি বনাব ল'লোঁ, বনাই আছোঁ আৰু তাকো এনেকৈ চাই আছোঁ ইফালে সিফালে। দৌৰি ফুৰে যে অকণমানো মানে শান্তি নাই আৰু, লগে লগে পিছে পিছে পৰিব নি, কিবা দুখ পাব নি, এইবোৰ এনেকৈয়ে চাই থাকিবলগীয়া হয় ল'ৰাক। এনেকৈ আৰু বনালোঁ, বনাই মেলি এফালে